সকলোকে নমস্কাৰ জনাই আজি আপোনালোকৰ ওচৰত অন্য এটা কাহিনী আগবঢ়াইছোঁ। কাহিনীটো হৈছে ভগৱান কৃষ্ণৰ দুৱৰী জয় বিজয়। জয় বিজয়ক কি দশা হৈছিল সেই কথাখিনি আমি জানো। ভগৱান কৃষ্ণ যেতিয়া লক্ষীৰ সতে শয্যাত আছিল তেতিয়া জয় আৰু বিজয়ে দুৱাৰ মুখত ৰখীয়া হৈ আছিল। জয় বিজয় ভগৱান কৃষ্ণৰ পৰম ভক্ত আছিল। ভগৱানে দুয়োজন ভক্তকে অতি ভাল পাইছিল। এদিন হঠাৎ ব্ৰহ্মাৰ মানস পুত্ৰ চাৰিসিদ্ধ ভগৱানক দেখা কৰিবলৈ গৈছিল। তেওঁলোক গৈ ভগৱানৰ মন্দিৰৰ দুৱাৰমুখ পোৱাত দুৱাৰমুখতে বয়সত বৃদ্ধ চুটি চাপৰ দুজন মুনি দেখি তেওঁলোকক ক'লে যে আমি প্ৰভুক লগ কৰিবলৈ আহিছোঁ, তোমালোকে বাট এৰি দিয়া। তেওঁলোকে চাৰিসিদ্ধক বাট এৰি দিয়া নাছিল। চাৰিসিদ্ধৰ খং উঠিল, কিন্তু ভগৱান কৃষ্ণই সকলোবোৰ কথা গম পাই আছে। তাৰপিছত চাৰিসিদ্ধই সেই দুৱৰী দুজনক শাপ দিলে যে তহঁত অসুৰৰ দৰে, গতিকে তহঁতে অসুৰৰ বংশত জন্ম লবি যায়। এই বুলি কোৱাৰ লগে লগে ভগৱান কৃষ্ণই আহি উপস্থিত হ'ল। তেতিয়া চাৰিসিদ্ধই ভগৱান কৃষ্ণক কৈছিল, প্ৰভু আমাক ক্ষমা কৰিব, এওঁলোকৰ আচৰণে আমাক বাধ্য কৰালে শাপ দিবলৈ। তেতিয়া ভগৱান কৃষ্ণই চাৰিসিদ্ধক কৈছিল, অসন্তোষ নকৰিবা মুনিবৰ, তোমালোকৰ হৃদয়ত মই থাকি সেই অভিশাপ মইহে দিয়াইছোঁ। কাৰণ সেই দুজন মোৰ পৰম ভক্ত, তেওঁলোকে দিনে নিশাই কেৱল মোৰ নামকে লৈ থাকে। গতিকে ভক্তক মই কেতিয়াও এৰিব নোৱাৰোঁ আৰু ভক্তয়ো মোক এৰি থাকিব নোৱাৰে। এইখিনি কৈ চাৰিসিদ্ধই ভগৱানৰ ওচৰৰ পৰা বিদায় ল'লে। সেই চাৰিসিদ্ধ হ'ল সনক সনন্দ সনাতন সনত কুমাৰ। এটা সময়ত জয় বিজয় দেহ ত্যাগ কৰিলে। ব্ৰহ্মাৰ দুজনী জীয়ৰী দিতি আৰু অদিতি দুয়োগৰাকীকে কাশ্যপে বিয়া কৰাইছিল। অদিতিৰ ফালৰ পৰা দেৱতাসকলৰ জন্ম হৈছিল। দিতি আৰু অদিতি আশ্ৰম বেলেগ বেলেগ আছে। বহুত বছৰ পাৰ হোৱাত দিতি কোনো সতি সন্ততি নোহোৱাত দিতিৰ মনত বৰ দুখ। এদিন কাশ্যপে সন্ধ্যা ঈশ্বৰৰ উপাসনাৰ বাবে ব্যস্ত থকা সময়ত দিতি মুনিৰ ওচৰলৈ আহি পুত্ৰ কামনা কৰিলে। মুনিয়ে বহুত আপত্তি কৰিছিল যদিও উপায়হীন হৈ সেই সন্ধ্যাকালে দিতিক পুত্ৰ দান দিলে। সেই হিচাপে দিতি গৰ্ভ হ'ল। সন্ধ্যা সময়খিনি সকলোবোৰ কাম পৰিহাৰ কৰি সকলোৱে ভগৱানক উপাসনা কৰিব লাগে। এই সন্ধ্যা সময়খিনিক কাল সন্ধ্যা বুলি কোৱা হয়। এই সময়খিনিত মহাদেৱৰ অনুচৰবোৰে বায়ুবেগে ভ্ৰমণ কৰে। ৰোগী বা গৰ্ভৱতী সকলৰ গাত সেই বতাহ লাগিলে বেমাৰ আজাৰ আদি হয়। গতিকে সন্ধ্যা সময়খিনি ধূপ ধূনা লগালে সেই গন্ধত অপশক্তিবোৰ দূৰ হয়।
ইয়াৰ পিছত দিতি গৰ্ভৱতী হ'ল। অন্যহাতে ভগৱানৰ দুৱৰী জয় বিজয় দেহ ত্যাগ কৰাৰ পিছত ঋষিৰ শাপ ক্ৰমে তেওঁলোকে আহি দিতিৰ গৰ্ভত প্ৰৱেশ কৰিলে। সেইখিনিও ভগৱান কৃষ্ণই কৰালে, কাৰণ ভক্তক এৰি ভগৱান থাকিব নোৱাৰে। ভগৱানে তেতিয়া কৈছে, বহিৰীভাৱে চিন্তি বাহা মোক অল্পকালে পাইবা এহি লোক। দিতিৰ পৰা জন্ম পাইছিলে হিৰণ্যাক্ষ, হিৰণ্যকশিপুৰ বীৰ। হিৰণ্যকশিপুৰ ডাঙৰ হোৱাত পৃথিৱীত তেওঁৰ সমান বীৰ যোদ্ধা কোনো নাছিল। তেওঁ যুদ্ধ বিচাৰি ফুৰিছিল। হিৰণ্যকশিপুৰে ৰাক্ষসৰ ৰজা জীয়ৰী কয়াদুক বিয়া কৰাইছিল। হিৰণ্যকশিপুৰৰ লগে লগে ভায়েক হিৰণ্যাক্ষ এজন ডাঙৰ বীৰ। তেওঁৰ সমান যোদ্ধা পৃথিৱীত কোনো নাছিল। কৃষ্ণই পৃথিৱী বৰাহ ৰূপে উদ্ধাৰ কৰি আনোতে হিৰণ্যাক্ষৰ লগত দেখা দেখি হোৱাত যুদ্ধ হৈছিল। তেতিয়া হিৰণ্যাক্ষক ভগৱানে বধ কৰিছিল। তাৰ পিছত হিৰণ্যকশিপুৰে ভাতৃবৈৰীক বধ কৰাৰ কাৰণে ভগৱানক বিচাৰি ফুৰে। ইফালে হিৰণ্যকশিপুৰৰ পত্নী কয়াদু গৰ্ভৱতী আছিল। হিৰণ্যকশিপুৰে শক্তিৰ বলত কেইবাবাৰো ইন্দ্ৰপুৰী ভ্ৰমণ কৰি ইন্দ্ৰপুৰী দখল কৰাৰ চেষ্টা কৰিছিল, কিন্তু ইন্দ্ৰপুৰী দখল কৰিব পৰা নাছিল। তাৰ পিছত হিৰণ্যকশিপুৰে থিৰাং কৰিলে তেওঁ তপ কৰি সিদ্ধি লাভ কৰি আহি অমৰাৱতী দখল কৰিব। এই বুলি হিৰণ্যকশিপুৰ তপ কৰিবলৈ গ'ল। তেতিয়া স্বৰ্গৰ ৰজা ইন্দ্ৰই দেখিলে হিৰণ্যকশিপুৰে তপস্যাত সিদ্ধি লাভ কৰিলে অমৰাৱতী দখল কৰিব। গতিকে ইন্দ্ৰই উপায় চিন্তা কৰি হিৰণ্যকশিপুৰৰ পত্নী কয়াদুক আনি মাৰি পেলোৱাৰ সিদ্ধান্ত লৈছিলে। তেনে কৰিলে হিৰণ্যকশিপুৰে তপস্যা সম্পূৰ্ণ কৰিব নোৱাৰিব আৰু অমৰাৱতী দখল কৰিব নোৱাৰিব। স্বৰ্গৰ ৰজা ইন্দ্ৰই এদিন হিৰণ্যকশিপুৰৰ ৰাজ্যত গৈ কয়াদুক হৰণ কৰি স্বৰ্গপথে লৈ গৈছিল। এনেতে বাটতে দেৱৰ্ষি নাৰদৰ লগত ভেটাভেটি হোৱাত নাৰদে সুধিলে, হেৰা ইন্দ্ৰ, তুমি এওঁক কলৈ লৈ যোৱা? তেতিয়া ইন্দ্ৰই ক'লে, এওঁ স্বামী হিৰণ্যকশিপুৰ তপস্যা কৰিবলৈ গৈছে। তপস্যাত সিদ্ধি লাভ হ'লে অমৰাৱতী দখল কৰিব। গতিকে এওঁক মাৰি পেলাম। এওঁক মাৰি পেলালে হিৰণ্যকশিপুৰৰ তপস্যা পূৰ্ণাংগ নহ'ব আৰু অমৰাৱতী দখল কৰিব নোৱাৰিব। তেতিয়া দেৱৰ্ষি নাৰদে ইন্দ্ৰক ক'লে, ইন্দ্ৰ, তুমি এওঁক এৰি দিয়াটো তোমাৰ মংগল হ'ব, কাৰণ এওঁৰ গৰ্ভত ভগৱান আছে। সকলোকে নমস্কাৰ জনাই কথাখিনি ইমানতে সামৰণি মাৰিছোঁ। পিছৰ কথাখিনি পৰৱৰ্তী খণ্ডত আপোনালোকৰ ওচৰলৈ দাঙি ধৰাৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।